লখিমপুৰ আঞ্চলিক শাখাৰ আজি সভাপতি সম্পাদক শিক্ষক মাতৃ কল্যাণ সমিতি সেৱা বাহিনী আঞ্চলিক শাখাৰ লগতে যুটীয়াভাৱে আমি এখনি সভা অনুষ্ঠিত কৰিছোঁ। সভা পৰিচালনা কৰিবৰ হেতুকে আপোনাৰ মহোদয়ে অৱদান ব্যাখ্যা কৰিছে আমাৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ উপপদাধিকাৰ তথা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সন্মানীয় সভাপতি পুনৰ প্ৰভুজনা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলা শাখাৰ সন্মানীয় সম্পাদক আমাৰ নিৰঞ্জন প্ৰমুখ্য কৰি সন্মানীয় জিলা শাখাৰ বিষয়ববীয়া, আঞ্চলিক শাখাৰ সমবিষয়ববীয়া, লগতে প্ৰাথমিক সমূহৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি বাপাই সমস্ত শিক্ষক মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰীসকলে কাৰ্যকৰী আই সমস্ত সেৱা বাহিনীৰ অধিনায়কক প্ৰমুখ্য কৰি সেৱা বাহিনী সেৱা সেৱিকা সমস্তলৈ তথা আমাৰ প্ৰাথমিক শাখাৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি সমস্ত বস্তু আমি আমাৰ সেৱা নিবেদন জনাই আমি মহাপুৰুষ গুৰুজনৰ প্ৰাৰ্থী অভিনয় বাণীৰে সেৱা নিবেদন জনাই আসন গ্ৰহণ কৰিবৰ বাবে আগবঢ়ালোঁ কৃষ্ণ শংকৰ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ তুমি প্রিয়তম দেবতা জানিয়া করিল জানিয়া মহামিলনৰ অধিৱেশন যাক মই দ্বিতীয় বৈকুণ্ঠ পুৰী উত্তৰ পূৰ্বাঞ্চলত কোনো পৃথিৱীৰে এনেকুৱা ডাঙৰ সভা মহাসভা হোৱা নদীত পাবলৈ নাই। আপোনালোকে যিসকলে ৩০-৩৫ লাখ ভকত সমবেত হয়। এতিয়া এই ভকতৰ সেৱা ধৰাৰ আমাৰ লখিমপুৰ জিলাৰ কান্ধত পৰিছে। কেৱল আমাৰ সংঘৰ সংগী বুলিলে নহয়, এই লখিমপুৰ জিলাৰ বাকী ইয়াৰ দায়িত্ব আহি পৰিছে। সেইকাৰণে আমি আমাৰ সংগীসকলক বাদ দি আমি বিভিন্ন সংস্থা সংগঠন ধৰ্মৰ বিভিন্ন মুছলিম খ্ৰীষ্টান সকলো লোককে লৈ আমি সামৰি এখন শক্তিশালী আদৰণি সমিতি গঠন কৰিবলৈ যত্ন কৰিছোঁ। এতিয়া এনে মহান অনুষ্ঠানৰ গধুৰ দায়িত্ব আপোনালোকে আমাক অৰ্পণ কৰিছে। আমি কেৱল মাত্ৰ নিমিত্ত কৰিব লাগিব কোনে কৰিব লাগিব প্ৰাথমিকৰ সংগীসকলে। আঞ্চলিক সম্পাদক আপোনালোকে প্ৰাথমিকৰ ত্যাগ এগৰাকী পাঠক দিছে, কেৱল মাত্ৰ ঘূৰি আহিবৰ কাৰণে আপুনি সভাপতি দিছে। কিন্তু এটাতকৈ গুৰু দায়িত্ব আহিছে প্ৰাথমিকৰ সংগীসকলৰ হ'ব। সেয়ে বামত আমি প্ৰতি প্ৰাথমিকৰ অভিভাৱক সমষ্টিয়ে সক্ৰিয় হ'ব লাগিব, সজাগ হ'ব লাগিব, মন মাতিব লাগিব। এই অধিৱেশনত আমি থাকিবলৈ হ'লে মন, ধন, জন তিনিওটাই আমাৰ লাগিব। প্ৰথমতে মনটো লাগিব যে আমাৰ এই লখিমপুৰ আমাৰ নিজৰ জেগালৈ দ্বিতীয় বৈকুণ্ঠৰ পুৰী ভকত নৰহৰি নাৰায়ণ সমবেত হ'ব। তেখেতক আমি কেনেকৈ সেৱা কৰোঁ, প্ৰথমতে মনটো লাগিব। কিন্তু শুনা শক্তি ধন নহ'লে কাৰ্য নিহিত। এটা অনুষ্ঠান কৰিব হ'লে আমি ধনটো লাগিবই। আপোনাৰ এখন গৃহস্থিত যদি আমি কিবা এটা অনুষ্ঠান কৰোঁ, আমাৰ ধন নহ'লে হ'ব। আমি ধন গোটাই ল'ব লাগিব, তেতিয়াই আমি ভকত খুৱাব পাৰিম। গতিকে ধনটো লাগিব আৰু জন, ধন, জন, মন। জন মানে নিজে আমি দৈ আহিছিলে কাটিব লাগিব। তেতিয়া ইহঁতে হওক
বা প্ৰাথমিকতেই হওক বা আঞ্চলিকতেই হওক অনুষ্ঠান যদি আমি অনুষ্ঠিত কৰিবলৈ যাওঁ তেতিয়াহ'লে প্ৰথমতে যদি গৃহস্থীক সেৱা অনুষ্ঠিত কৰিবলৈ যাওঁতে আমি ভকত আমন্ত্ৰণ কৰোঁ প্ৰথমতে গৃহস্থী ঘৰত যি প্ৰাণী আছোঁ গৃহস্থী ঘৰখনত যিমান কেইজন আমি আমাৰ গৃহস্থী পৰিয়াল যিমান কেইজন আছোঁ সকলোৱে একমত হ'ব লাগিব ভকত মানুহে আটাইকেইজনে যদি এই অনুষ্ঠানটো আমি পাতিম বাৰ্ষিক সেৱা হিচাপেই হওক বা অন্যান্য মাংগলিক অনুষ্ঠান হিচাপেই হওক ঘৰখনৰ পৰিয়ালৰ আটাইকেইজনে এটা আনন্দপূৰ্ণভাৱে যদি আমি ভকত মানুহে আগবাঢ়োঁ সেই অনুষ্ঠানটোৱে বৰ সুন্দৰ তাত ভকতসকল আহিলে ভকতসকলে গম পায় যে গৃহস্থী ঘৰৰ পৰিয়ালসকলে পৰিয়ালৰ সংগীসকলে বা পৰিয়ালৰ বাসকলে কেনেদৰে ভকত সেৱাটো কৰিছে আহোঁতে ভকতসকলে আহি আসনত বহিষ্ঠ হোৱাৰ লগে লগে গম পাই যায় তাৰমানে ভকতজন আহিছে মাত সেৱা ধৰিছে নাই ভকতজন আহিছে শ্ৰদ্ধা কৰিছে নাই ভকতজনক আহিছে আসনত কেনেদৰে দিছে আসনত কেনেকৈ উঠে এই কথাখিনি গোটেই কথাখিনি ভকতজন আহোঁতে গম পাই যায় সেয়েহে প্ৰাথমিকৰ অনুষ্ঠানসমূহ আঞ্চলিকৰ অনুষ্ঠানবোৰ চবটোক একেই আমি ভকত আমন্ত্ৰণ কৰিছোঁ ভকত আহিব আৰু ভকতক আমি একান্তভাৱে শুদ্ধভাৱে কায় বাক্য মানে আমি ভকত সেৱা কৰিবলৈ আগবাঢ়িব লাগিব ইয়াত বিষয় বা মই সম্পাদক হৈছোঁ নহৈছোঁ কথা নাই আমি ভকত সেৱা কৰিব লাগিব আজি আমি কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বা ঈশ্বৰে এইটো নকৰক যে কোনোবা প্ৰাথমিকত যেনিবা এইটো বিষয় কাম নাপালোঁ নকৰিলগৈ তেতিয়া কি প্ৰাথমিক হিচাপে ভকত সেৱা নকৰিব লাগিব কৰিব লাগিব কাৰণ আমি প্ৰাথমিক শাখা অধিৱেশন পতা নাই আঞ্চলিক শাখা অধিৱেশন পতা নাই আমি লখিমপুৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 30 বছৰৰ পাছত আমি ভকত মাতি অধিৱেশন পাতিবলৈ গৈছোঁ ইয়াত প্ৰাথমিকৰ আঞ্চলিকৰ জিলা কোনো কথা নাই আমি সমস্তৰে 199খন প্ৰাথমিক আমি এই বৰ্ষটিত আমি এখন নতুন প্ৰাথমিক পাইছোঁ ভাগৰ বিষ্ণুপুৰ আজি ভাগৰ বিষ্ণুপুৰ কোনোবা পাব আছে নেকি ভাগৰ বিষ্ণুপুৰ প্ৰাথমিকৰ কোনোবা পাব আছে নেকি নাই বেছি দূৰ নহয় 2 কিলোমিটাৰহে হ'ব ইয়াৰ পৰা খুব বেছি 2 কিলোমিটাৰহে হ'ব আজি সেই প্ৰাথমিক শাখাৰ সকল নাই এটি ভাল খবৰ যে তেখেতসকলৰ ইতিমধ্যে স্বীকৃতি হৈ গৈছে স্বীকৃতিপত্ৰ আমাৰ হাতত আছে মই কিন্তু আজিলৈকে পাইছোঁ মানে অনা নাই ননাৰ এটা প্ৰথম কাৰণ হ'ল যে স্বীকৃতিপত্ৰ আনি আমি কোনোবা এজন বাপৰ হাতত দি দিছোঁ বাপজনে হয়তো কেইবাদিনৰ মূৰত তেখেতক দিছে কিন্তু সেই প্ৰাথমিক শাখাটোৱে সেই স্বীকৃতিপত্ৰ কেনেধৰণে গ্ৰহণ কৰিছে বা কি কৰিছে কিন্তু আমাৰ আমি খবৰ নহয় সেইকাৰণে মই নিজে আহি মেলি প্ৰাথমিক শাখাত স্বীকৃতিপত্ৰ অভাৱ মই ৰাখি দিছোঁ কিন্তু আজি আঞ্চলিকক জনাইছোঁ যে সেই ভাগৰ বিষ্ণুপুৰ নামত স্বীকৃতিপত্ৰ হৈছে আৰু আমাৰ হাতত আহি পৰিছে মানে লখিমপুৰ আঞ্চলিক শাখাৰ 45খন প্ৰাথমিক আজি তাৰিখত ঘোষণা কৰিব পৰা হৈছে গতিকে 45খন প্ৰাথমিকৰ বা সংস্থাই কেৱল নহয় লখিমপুৰ আঞ্চলিক শাখা 199খন প্ৰাথমিকৰ বা সংস্থাই কথা কৰিবলৈ আগবাঢ়ি আহিব লাগিব আমি যোৱাকালি আঞ্চলিকসমূহৰ সভাপতি সম্পাদক পৰামৰ্শ লৈ আমি বিশদভাৱে কিছু কথা আলোচনা কৰিছোঁ যাতে অধিৱেশন ভাগত লৈ আমি উদ্যোগী খাবলগীয়া নহয় আমি আদৰণীয় সভাপতি সম্পাদক পৰামৰ্শৰ লগত আলোচনা কৰিছোঁ যে এখোজৰ পিছত এখোজ আগবঢ়াবলৈ যাওঁতেনে সদায় সতৰ্ক হৈ ঈশ্বৰক চিন্তা কৰি আগবঢ়াব লাগিব যাতে সেই খোজটো আগবঢ়াওঁতেনে আমাৰ কিবা অপৰাধ হয় নেকি গতিকে মই এই ক্ষেত্ৰত আৰু দীঘলীয়া কৰিব নোখোজোঁ কাৰণ মই পুনৰবাৰ আপোনালোকক সেৱাৰে জনাইছোঁ ইয়াৰ আগত 2025 বৰ্ষত এখন ৰাজহুৱা জাগৰণ পাই প্ৰাথমিক শাখাৰে নামঘৰ যে অনুষ্ঠিত হৈছিলে সেইদিনাখন এটা সুন্দৰ পৰিৱেশ এই নামঘৰত
পাই বহিবলৈ দিবলৈ আসনত অসুবিধা হৈছিল কিন্তু আজি সেইটো হৈ উঠিল যি কি নহওক সমস্যা আছে আপোনালোকে কিছু সমস্যা আছে সেইকাৰণে আৰু আহিব পৰা নাই নাহিলেও লখিমপুৰ আঞ্চলিক ভাষা বিষয়ে দেখাকে আগবাঢ়ি যাব বুলি আমি মাতিছোঁ আৰু তেওঁলোকক প্ৰাৰ্থনা জনাইছোঁ লখিমপুৰ আঞ্চলিক ভাষাৰ লগতে লখিমপুৰ জিলা শাখাৰ 8খন আঞ্চলিক ভাষাৰ সমস্তভাৱে সেৱা ধৰি অধিৱেশন সাফল্যমণ্ডিত কৰি তুলিব কৃষ্ণ জয়গুৰু সুপত আমি পুঁজি সম্পৰ্ক চৰকাৰ বৰ্তমান ৰাখিব বিচাৰিছোঁ ইতিমধ্যে যোৱা জিলা অধিৱেশনৰ সময়ত আমি আমাৰ কোন আঞ্চলিকৰ পৰা আমি কিমান বৰঙণি পাইছোঁ তাৰ তথ্য আমি দিছোঁ কিন্তু অধিৱেশনৰ জিলা অধিৱেশনৰ পাছৰ পৰা 100টকীয়া বৰঙণিটো মঞ্চল হৈ আছে মানে এটা সীমিত ৰেহেলীয়া গতিত আহিছে কোনোবা আঞ্চলিকে কোনোবা দুই এখন আঞ্চলিকে এতিয়ালৈকে জিলা অধিৱেশনৰ পৰা আজিলৈকে 1 টকা পইচা দিয়া নাই ফোন কৰিলে আঞ্চলিকৰ সম্পাদকক আমি ফোন কৰোঁ বা উঠাই আছোঁ পইচাটো দিম একেলগে দিম কিন্তু একেলগে দিম বুলি কোৱাৰ লগে লগে আমাৰ টোপনি উঠি যায় একেলগে দিব ই একেবাৰে অসম্ভৱ কথা সম্ভৱ হয় একেলগে দিব পাৰিব কিন্তু আগতীয়াকৈ দিয়কচোন আমি এটা নিশ্চিন্ত হ'ম আদি নিয়মিত নিশ্চিন্ত হ'ব বোলে কোনোবা এঘৰৰ প্ৰাথমিক শাখাই আজি 2026 চনৰ এপ্ৰিল মাহৰ ভিতৰত 3500কৈ প্ৰতিঘৰ গৃহস্থীয়ে সম্পূৰ্ণ আদায় দিলে প্ৰাথমিক শাখাটোলৈ আঞ্চলিক শাখাৰ যোগেদি জিলা শাখাই আদৰণি জনাব আদৰণি সমিতিয়ে তেখেতসকলক ধন্যবাদ জনাব কৃতজ্ঞতা জনাব কিন্তু অধিৱেশনৰ মূৰত একেলগে দিম বুলি কোৱাটো কিন্তু আমাৰ সন্দেহ আছে কাৰণ সকলোৰ অসুবিধা হোৱা নাথাকে প্ৰতি মানুহৰ অসুবিধা আছে আজি মোৰ অসুবিধা নহয় বুলি মই ক'ব নোৱাৰোঁ মোৰ বিপদ নহয় বুলি মই ক'ব নোৱাৰোঁ কিন্তু সেই মুহূৰ্তত ঈশ্বৰে যদি কিবা কৰি মোৰ বিপদ হৈ যায় মই কেনেকৈ দিম মোক নিজক উদ্ধাৰ কৰিলে নাই সমাজক উদ্ধাৰ কৰিলে ভকতক উদ্ধাৰ কৰিলে কথাখিনি আমি কৈছোঁ তথাপিতো আমাৰ লখিমপুৰ আঞ্চলিক শাখাই যথেষ্ট আগবাঢ়ি আছে বুলি ভাবিছোঁ বৰ্তমান আঞ্চলিক শাখাই দি আছে আমাৰ আলোচনা হৈছে আঞ্চলিক শাখায়ো দিছে যদিও মঞ্চলৈকে দিছে তেখেতসকলে কিছু বাবে গম পাইছে তেখেতসকলৰ কিছুমান আভ্যন্তৰীণ খেলি মেলি আছে তেখেতসকলৰ সেইখিনি কথা লৈ কিছু বুজাবুজি হৈছে এতিয়া ভাবিছোঁ তেখেতসকলে খোজ মাৰি এই ক্ষেত্ৰত আগবাঢ়ি আহিব বুলি আমাৰ আশা ৰাখিছোঁ আমি আজি আপোনালোকক সেৱা জনাইছোঁ যে আপোনালোকে 100টকীয়া বৰঙণি সম্পূৰ্ণ প্ৰতিঘৰ গৃহস্থী আদায় দিব লাগিব আৰু যদি আমি সম্পূৰ্ণ প্ৰতিঘৰ গৃহস্থী সম্পূৰ্ণ আদায় দিওঁ তেতিয়া আমাৰ বৰঙণি 100টকীয়া বৰঙণি 1,40,00,000 টকা যদি সম্পূৰ্ণ আদায় দিব প্ৰতিঘৰ গৃহস্থীয়ে সম্পূৰ্ণ আদায় দিওঁ তেতিয়াহ'লে 100টকীয়া বৰঙণিৰ পৰা আহিব আমাৰ 1,40,00,000 টকাহে জমা হ'ব আমাক লাগিব আমি 4.5 কোটিৰ পৰা 5 কোটি টকা আমি বাজেট গ্ৰহণ কৰিছোঁ বা বাজেটত গ্ৰহণ কৰিব তেজপুৰ জিলা শাখাই 4,35,00,000 টকাৰ বাজেট কৰিছিল সেই বাজেট আমাৰ হাতত আহি পৰিছেহি তেজপুৰ জিলা শাখাই 4,35,00,000 টকাৰ বাজেট লৈছিলে আৰু আমি লখিমপুৰ জিলা শাখাই 4,50,00,000 টকাৰ পৰা 5 কোটি টকা আমাৰ বাজেট হ'ব লাগিব কাৰণ আজি আপোনালোকে পাইছে যে এমাহৰ পিছতে বস্তু কিবা এটা মূল্য বৃদ্ধি হৈছে এতিয়া পেট্ৰলৰ দাম বাঢ়িছে অন্যান্য সামগ্ৰীৰ দাম বাঢ়িছে গতিকে দাম বঢ়াবলৈ আমি অধিৱেশনৰ কথা ক'লে আমাৰো কষ্ট হ'ব আমিও মূল্য বৃদ্ধি কৰিব লাগিব দাম বেছিকৈ দিব লাগিব তেজপুৰে যেতিয়া 4,35,00,000 টকা গ্ৰহণ কৰিব পাৰিলে আমি 4,50,00,000 বা 5 কোটি টকা আমাৰ প্ৰয়োজন হ'ব বুলি আমি ভাবিছোঁ গতিকে মই 100টকীয়া বৰঙণি সম্পৰ্কত এইখিনি কৈছোঁ যে আপোনালোকৰ আৰু এটা কথা মই আজি আপোনাসকল লখিমপুৰ আঞ্চলিক শাখাৰ সভাপতি সন্মানীয় সভাপতি বাবাতে সম্পাদক বাবাতে বিষয়ববীয়া বাপাই সমস্ত আছে আমি স্বীকৃতি মঞ্চত প্ৰতিখন প্ৰাথমিকৰ নামৰ এগেইনষ্টত কিমান টকা অধিৱেশনৰ বাবদ জমা হ'ল সেই তথ্য আমি জানি থৈছোঁ কোনোবা এখন আঞ্চলিকে যে 30,000 দিছে আমি
আমি ধৰক আজি বাধাৰ পৰা বৰঙাবাৰী প্ৰাথমিক শাখাই পেলাই প্ৰত্যেকখনৰ বাবদ 30,000 হিচাপে 30,000 দিলোঁ আমাৰ ইতিমধ্যে প্ৰকাশ হ'ল। তাৰ উপৰিও বিশেষ দান বৰঙণি যিসমূহ আহিব সেইসমূহ আমাৰ ইতিমধ্যে প্ৰকাশ পাব। যোৱাবাৰ আপোনালোকে সৃষ্টিসমূহ সম্পৰ্কে অধ্যয়ন কৰিছে। Pala nih. এবার দালি দেয়া নাই নাকি? তোমার ইয়াদ দিছিল। Itu mur. আনি Bukan tahu mau anu Omnya danti ভাল ও বিশাম কইলি Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn.